হাই এভৰিৱান, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বনাম মই সৰু মাছ। মই কেনেকৈ বনালোঁ আহকচোন চাওঁ, আৰু মই কি ল'লোঁ। ইয়াত লৈছোঁ মই পিঁয়াজ, আদা নহৰু আৰু কেঁচা জলকীয়া 4টা, আৰু লৈছোঁ দিনতে আনি থোৱা মাছ আছিলে, তাৰে এয়া সৰু মাছ হয়, তাৰে কেইটামান আছিলে, সেইকেইটা মই এতিয়া বনাই পেলাম। আৰু ইয়াত লৈছোঁ মই জিৰা আৰু জালুক পিচি, কেৰাহীখন গৰম হ'ল, ইয়াত মই এতিয়া তেল দিছোঁ। তেলখিনিও গৰম হ'ল, ইয়াত এতিয়া মই পিঁয়াজ দি দিছোঁ। এতিয়া মই মছলাখিনি দি দিছোঁ, জিৰা আৰু জালুক, আৰু ইয়াত শুকান জলকীয়াও আছিলে, এইখিনি এতিয়া মই ভাজি ল'ম। এতিয়া মছলা বাতিতে মই পানী অকণমান দি মেলি ইয়াত ঢালি দিছোঁ। তাৰপিছত মছলাখিনি ভাজি ল'ম এতিয়া। এতিয়া ইয়াত হালধি দি দিছোঁ। ইয়াত মই নিমখ পানী দিছোঁ, লাহেকৈ অকণমান কৰি।
এইখিনি ধুনীয়াকৈ উতলি আছে এতিয়া। ইয়াত এতিয়া মই মাছ দি দিছোঁ। মাছখিনি দি মেলি ভালকৈ উতলিবলৈ দিম। এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। আপোনালোকে ট্ৰাই কৰি চাব, খাবলৈ খুবেই টেষ্টি আছিলে। মইতো ৰুটিৰ লগতে খালোঁ, মই ৰাতি ভাত নাখাওঁ কাৰণে। ফাইনেলি মোৰ খাবলৈ টাইম হৈ গ'ল। এয়া মই লৈছোঁ আৰু এয়া ৰুটি লৈছোঁ।